বন্ধুসকল আপোনালোকে চাব পাৰিব বিষাক্ত সাপৰ মনোক্লেড কোব্ৰা চাব পাৰিছে আমাৰ অসমত এইটোক অসমীয়াত চকৰি ফিৰিটি বুলি কয় আমাৰ সাধাৰণতে স্পেক্টিকেল কোব্ৰাতকৈ বহুত বেছি পৰিমাণে খঙালিটো হয় এই সাপবিধ হয় যিটো আমাৰ দুটা চকুৰি থকা ফেটি তাতকৈ বেছি খঙাল সাপ এইবিধ আজি আপোনালোকক আমি দুটা বস্তু দেখুৱাম প্ৰথম আমাৰ ওচৰত বাৰে বাৰে প্ৰশ্ন আহি আছিল এটা যে সাপে গাখীৰ খোৱা এটা ভিডিঅ' লাগে আৰু সাপে বাইট কৰিলে কেনেকুৱা হয় ৰিয়েকশ্যনটো তেনেকুৱা ধৰণৰ ভিডিঅ' পাব্লিকে বহুতবাৰ ৰিকুৱেষ্ট কৰি আছিলে সেই মোৰ মতে আমি আজি এটা ভিডিঅ' বনাম চাব আজি আপোনালোকক দেখুৱাম সাপৰ বাইট আৰু গাখীৰ খোৱা এটা ভিডিঅ' সাপে গাখীৰ খায় নে নাই এইটো আপোনালোকক দেখুৱাম আজি আপোনালোকক বন্ধুসকল চাব পাইছে ইয়াৰ খং এনেকুৱা দৃশ্য আপোনালোকে হয়তো আগত চাব পৰা নাই চাই লওক কিবা এটা দৃশ্য বন্ধুসকল ইয়াক চকুৰি ফেটি এইটো কাৰণে কোৱা হয় ইয়াৰ পিছফালে যিটো ছবিটো সেইটো ৰাউণ্ড হয় ৰাউণ্ড শ্বেপৰ হয় গোল এনেকুৱা গোলাকৃতি সেইকাৰণে ইয়াক এটা চকুৰি ফেটি বুলি কয় এটা নিজৰ ৰূপত আহিছে চাব পাইছে বন্ধুসকল চাওক বন্ধুসকল বন্ধুসকল এইবোৰ সাপে যদি আমাক খুটে আমি যদি কোনো ওঝা ঝাৰফুকৰ ওচৰত যাওঁ তেতিয়াহ'লে আমাৰ মৃত্যু কিন্তু অনিবাৰ্য অকণো চাব পাইছে বুঝাই গেছে দাদা করো को मार देना ले देता ले टच करो ले देना ऊपर पीछे दिखे
তুমি ধরো এটা এটা আমি ট্রাই করি আরে মিস হয়ে গেল ব্ল্যাক টপি মাত্র না একবার দেন ছিল খাবার লাগছে নাকি পানি খেতে হামাল এইরকম হামাল হবে আচ্ছা এখন বাবু এটা বনোৱা চাব পাইছে হাতদাৰে বহুত টায়াৰ হৈ থকাৰ কাৰণে বহুত ধুনীয়াকৈ কি খাইছে পানী খাইছে আপোনালোকক আজি এটা বস্তু দেখুৱাম আমাৰ সমূহ ইমান আমাৰ কি আছে দৰ্শক আছে আমাক ৱেল উইচাৰ আছে সকলোৱে আমাক এটা কথা কৈছে যে সাপে দাদা গাখীৰ খালে নকমাই যায় বটল মিক্স কৰি তো মই আপোনালোকক দেখুৱাম এটা বস্তু সাপে কেতিয়াও গাখীৰ নাখায় কাৰণ সাপে গাখীৰ খোৱা তাৰ হজম কৰাৰ নিচিনা ক্ষমতা নাথাকে এইটো আপোনালোকে চাব পাইছে গাখীৰ মই ধৰক ইয়াতে ৰাখি দিছোঁ গাখীৰটো এতিয়া মই আপোনালোকক মই দেখুৱাম এটা বস্তু চাব পাৰিব আপোনালোকে এইখিনি দৃশ্য চাওক সাপে কেতিয়াও গাখীৰ নাখায় কাৰণ সাপে গাখীৰ খোৱাৰ নিচিনা তাৰ যিটো হজম শক্তি সেইটো নাথাকে সেইকাৰণে গাখীৰ ওচৰত পৰি থাকিলেও গাখীৰ ই নাখাব কেতিয়াও সেইকাৰণে সকলো আপোনালোক সকলোকে মই এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে কেতিয়াও সাপক গাখীৰ খুৱাবলৈ চেষ্টা নকৰিব বা বাহিৰত কেতিয়াও গাখীৰ এইবোৰ থৈ নিদিব কাৰণ যদি সাপ যদি অত্যন্ত পিয়াহত থাকে আৰু যদি আহি কিবা কাৰণত গাখীৰখিনি খাই দিব লগা হয় তেতিয়াহ'লে কিন্তু সাপডালৰ বহুত কষ্ট হ'ব আপোনাৰ সাপডাল মৰিও যাব পাৰে চাব পাইছে আপোনালোকক এডাল গাখীৰ গাখীৰ নাখায় না সাপ কোনোদিন গাখীৰ নাখায় কৰিব বা ফুল নুবুজিব যে আমি বন্য জীৱ জন্তুক কষ্ট দিছোঁ বাকী ইহঁতক আমি কোনো ধৰণৰ কষ্ট দিয়া নাই অকল মাত্ৰ আপোনালোকৰ আমাৰ মাজত যিটো ভুল ভ্ৰান্তি ভুল কথা চলি আছে এই ভুল কথাবোৰ যাতে আমাৰ দূৰ হয় সেইকাৰণে অকণমান এটা চেষ্টাহে কৰিছোঁ আপোনালোকক দেখুৱাবলৈ আশা ৰাখিছোঁ যে আপোনালোকে আমাৰ এই ভিডিঅ'টো ভাল পাব আৰু আমি এতিয়া ইয়াক ৰিলিজো কৰিম আপোনালোকে আমাৰ লগত থাকক আমি কেনেকৈ ৰিলিজ কৰোঁ ক'ত ৰিলিজ কৰোঁ আপোনালোকক আজি আমি গোটেইখিনি বস্তু ডিটেইলছত দেখুৱাম চলো হ'ব 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 এখন রাখ করে ছিল আচ্ছা ভাই ডাল ওর উঠে
আপোনালোকে চাব পাৰিছে আমি ইয়াক এতিয়া ৰিলিজ কৰি দি আছোঁ প্ৰকৃতিৰ মাজত এতিয়া গুচি যাব মনোকল আপোনালোকে চাব পাৰিছে তেতিয়া আমি বহুতবাৰ বাইট কৰাবলৈ চেষ্টা কৰিছিলোঁ বেলুনটোত কিন্তু ই বাইট কৰা নাছিলে দৰাচলতে এনেকুৱা কথা নহয় যে সাপ আমাক যেতিয়া এতিয়া বাইট কৰিব এনেকুৱা কোনো কথা নহয় অকল যদি কেতিয়াবা ই দুখ পায় তেতিয়াহ'লে সি বাইট কৰে আৰু নহ'লে ই যেতিয়া ভয় পাব যে তাৰ ওচৰত কি কোনোবা হাত গৈছে বা আমি খোজকাঢ়ি গৈ আছোঁ তেতিয়াহে বাইট কৰিব পাৰে চান্সেছ থাকে আৰু এটা কথা সিহঁতে সদায় নিজৰ জীৱন ৰক্ষাৰ কাৰণেহে বাইট কৰে কাকো মাৰাৰ উদ্দেশ্যে কিন্তু সিহঁতে মানে বাইট নকৰে আপোনালোকে চাব পাৰিছে ইমান ধুনীয়া এটা দৃশ্য মনোক্লেড কোবৰা পাম আছে ইয়াক আমি এতিয়া ৰিলজ কৰি দিওঁ খোলা বা একদম যদি রাস্তাত থাকে না থাকে তো মনোকল আপোনালোকে দেখিলে আমি অলৰেডি সাপডালক মনোক্লেড কোবৰা আছিলে যাক আমি চকুৰি ফেটি বুলি কওঁ অসমীয়াত আমি এই প্ৰকৃতিৰ মাজত এৰি দিছোঁ আৰু সাপ দেখিলে মানুহ ভয় সাপক লৈ পেলাই মানুহৰ বহুত ভুল ধাৰণা আমাৰ বহুত ভুল ধাৰণা সেইকাৰণে আমি চেষ্টা এটা কৰি আছোঁ যে সাপৰ বিষয়ে যাতে আমি শুদ্ধ তথ্য আমি লাভ কৰিব পাৰোঁ আৰু সেই হিচাপতে আমি এই ভিডিঅ'বিলাক বনাই আপোনালোকৰ ওচৰত দিবলৈ আপোনালোকে প্লিজ আমাৰ ভিডিঅ'বোৰ চাব আৰু যদি সাপৰ বিষয়ে কিবা জানিব লগা থাকে আমাৰ হোৱাটছএপ নাম্বাৰ আছে আমাৰ ফোন নাম্বাৰ দিয়াই আছে ভিডিঅ'ত আপোনালোকে নিশ্চয় আমাক ফোন কৰিব আৰু যিকোনো কিবা ৰেস্কিউৰ কাৰণে আপোনালোকে আমাক ফোন কৰিব আমাৰ এটাই মূল উদ্দেশ্য যে আমি সাপক মানুহৰ পৰা আৰু মানুহক সাপৰ পৰা বচোৱাই আমাৰ মেইন কাম প্ৰধান কাম সেইকাৰণে বন্ধুসকল আপোনালোকৰ ওচৰত অনুৰোধ কৰিছোঁ কোনোৱে যাতে ৱাইল্ড লাইফক নামাৰে ৱাইল্ড লাইফক বচোৱা আমাৰ কৰ্তব্য নেচাৰক বচোৱা আমাৰ কৰ্তব্য আৰু আশা ৰাখিছোঁ আপোনালোকে আমাক ইমান ভাল পাই মৰম যিমানখিনি দিছে এইখিনি আকৌ দি থাকিব সেই আশাৰে জয় হিন্দ জয় ভাৰত